এভৰিৱান, আশা কৰিছোঁ সকলোৰে ভাল, মোৰো ভালেই। বৰ্তমান মই আছোঁ ধেমাজি আৰু ধেমাজি পথাৰত আছোঁ, মানে বাহঁতৰ ঘৰত ফুৰিব আহিছোঁ। তো পথাৰত আহিলোঁ, ধান দাবলৈ আহিলোঁ, কাৰণ জীৱনত আৰু দেখাও নাই। বা ক'লে যে তই চাই ল, শিকি ল। ভালে আছে, বাক অলপ হেল্প কৰি দিব পাৰিম আৰু শিকি ল'ব পাৰিম। কিন্তু মোৰ দোৱা ষ্টাইলটো বৰ বেলেগ। মই যোৱাকালিও আহিছিলোঁ, অলপ কৰিলোঁ আৰু অলপ চলপ আৰু যিমান পাৰোঁ। তো মোৰ ষ্টাইলটো চাই চবে হাঁহিছে মানে। তো আপোনালোককো দেখাম মই কেনেকৈ দাওঁ। এতিয়া আৰু আহিলোঁ, অলপ দালোঁ। এতিয়া চাহ তাহ খাবলৈ বহিছোঁ। তাৰ আগতে পানী অলপ খাই লওঁ, পূৰা গৰম, একদম ৰ'দ পূৰা চোকা হৈ আছে। তেতিয়া চাহটো খাই লওঁ আৰু ভিডিঅ'টো চাই থাকিব। আজি একদম পথাৰৰ পৰাই হ'ব ভিডিঅ'টো, আজি ব্লগটো মানে। তো চাই থাকিব আৰু। এতিয়া আমি চাহ খাব লৈছোঁ, চাহ বাকি লৈছোঁ আৰু পপ আনিছোঁ খাবলৈ। এতিয়া অলপ পানী খাই লওঁ। এয়া বা আছে, বা ডাঙৰ ছোৱালীজনী আৰু সৰু ছোৱালীজনী, চাৰিজনী আহিছোঁ। যোৱাকালি ভিনি আহিছিলে, কিন্তু আজি নহ'ল, আজি কাম আছে। ধান কঢ়িয়াই আছে আজি, তো নোৱাৰিব। আমি চাৰিজনী দাই আছোঁ, মানে বায়ে আৰু এক্সপাৰ্ট, আমি তিনিজনীতো এনেই আৰু কৰি আছোঁ। আৰু মই চবতকৈ চোকা দাৱনী মানে। মই নাজানো দেই কি কয়, শিকি আছোঁ নতুন নতুন ৱৰ্ডবোৰ। কাৰণ এইবোৰ মই আগত কিতাপত পাইছিলোঁ, এতিয়া মই পাহৰি থাকিলোঁ। কাৰণ সদায় ইউজ কৰা নহয় এইবোৰ ৱৰ্ড আমাৰ নৰ্মেলি। এতিয়া চাহ লৈ লৈছোঁ আৰু মোৰ কাৰণে আনি লৈছোঁ এইটো কাপ, আৰু লগত লৈ লৈছোঁ এইটো পপ। এতিয়া চাহটো খাই লওঁ, অলপ দেৰি ৰেষ্ট লওঁ, তাৰপিছত আকৌ এতিয়া কামত লাগিম আৰু। মই ধান ৰুবলৈ পাইছোঁ দেই, এইবছৰ নহয়, যোৱা বছৰ ন? তাৰ আগৰ 2 বছৰমান আগত মই ধান ৰুবলৈ পাইছোঁ। ইয়াতে শিকিলোঁ, বা ঘৰতে। এতিয়া ধান দাবলৈ শিকিছোঁ বা ঘৰতে। ভালে হ'ব, পাছত কাম দিব, কেতিয়াবা দৰকাৰ পৰি যাব পাৰে মানুহৰ। আৰু যিহেতু এইটো আৰু অসমত আৰু চবৰ গাঁৱত কৰেই, তো ময়ো শিকি লোৱাত একো বেয়া কথা নহয়। তো শিকি লৈছোঁ আৰু। এতিয়া খাই লওঁ। ভোকত চব ভাল লাগে। এয়া চব, এইখিনি বা গোটেই কৰিলেই, বহুতখিনি। বা অকলে কৰিছিলে, কাৰণ আমি অহা নাছিলোঁ যে। বা ডাঙৰ ছোৱালীজনী মোৰ লগতে আছিলে আমাৰ তাত। তাৰপৰা আহি এতিয়া আমি অলপ লাগি দিছোঁ আৰু। বা অকলে অকলে কৰি আছিলে। পোৱালীজনীয়ে বোলে পেপা বনাব, গাঁৱলীয়া পেপা দেই। বনা, চাওঁ মই। নৰাই বনোৱা পেপা কৈছে। এইবোৰক কি কয় মই নাজানো, মই সুধিহে লৈছোঁ দেই। নামবোৰ ময়ো ভালকৈ নাজানো এইবোৰ। বজা। বাজিলে পেপা। পেপা বাজিলে, পেপা কি বেচিব যাওঁ। মই ধান দোৱা ষ্টাইলটো দেখাম এতিয়া। মোৰ ধান দোৱা ষ্টাইলটো চাই চবে হাঁহিছে, এতিয়া চাব দেই। মই একদম এনেকৈ বহি লৈছোঁ, এনেকৈ এটা এটা লৈ এনেকৈ কাটি আছোঁ মানে। এনেকৈ লৈ এনেকৈ কাটিব লাগে বুলি কয়। মই এনেকৈ হ'লে নিজে মানে ইফালে সিফালে খুচি খুচি মোৰ হাত চাত কাটি গৈছে, মই এনেকৈ নোৱাৰিছোঁ। তো মই এনেকৈ ধৰি এনেকৈ কাটোঁ। এইটো মোৰ ষ্টাইল, নতুন ষ্টাইল উলিয়াইছোঁ। আৰু মই বহি লোৱা দেখি গোটেইকেইজনী বহিয়ে লৈছে আৰু। টেঙা সানি আছোঁ এতিয়া। এয়া ৰবাব টেঙা আনিছিলোঁ এটা, এতিয়া সানি আছোঁ। এতিয়া টেঙা খাম আৰু আপোনালোকে লোভৰ পানী পেলাই থাকিব। এয়া টেঙা ভালকৈ নেসানিলোঁ, কাৰণ ৰসটো পৰিলে গোটেইটো পৰিয়ে থাকিব। কলপাতত কৰিছোঁ যেতিয়া, সেইকাৰণে এতিয়া এনেকৈ খাম আৰু অলপ গোটা গোটাকৈ। এয়া আমাৰ লগত আইতাজনীও আছে। আইতা চাই দিয়ক ইফালে। আইতাক দিলোঁ, আইতাক অকল নিমখ দিছোঁ, জ্বলা নাখায় আইতাই। ইফালে এয়া আমি চিনি পোৱা নাই, মই ইলি ভনীয়েক। ভিডিঅ' বনাইছোঁ।
এয়া আইতাক টেঙা দিলোঁ আৰু ইফালে বায়ে ধান দাই আছে, আমাৰ পোৱালীজনী ধান দাই আছে। এয়া হৈছে অলপ জ্বলা। এইমাত্ৰ ভাত খাই ল'লোঁ আৰু সময় একদম 3টামান বাজিব হৈ গ'ল। তথাপিও ৰ'দটো চাওক ইমান চোকা। এই কাপোৰ এনেকৈ তৰিহে আমি বহি আছোঁ আৰু ভাত চাত খোৱা হৈ গ'ল। এতিয়া 5 মিনিটমান বহিম, তাৰপিছত আকৌ ধান দাম। পূৰা বিজি হৈ আছোঁ মানে। আৰু আজি ভাত খাওঁতে এনেকৈ হৈ গ'ল, বায়ে আজি সদায় বোলে চাহটো পেলাই দিয়ে চাহ পানী, তো আজি অলপ কমকৈ আনিলে। আমাৰ একদম মানে কম হৈ গ'ল, অলপ নুজুৰিলে। তাৰপিছত পানী আনিছে, বটলটো বহুত ডাঙৰ আছিলে পানীটো, সেই বটলটো ফুল কৰি নানিলে। কৈছে এই সদায় পেলাওঁ বোলে, আজি কমকৈ নিম, নেলাগে বুলি ক'লে। তো আজি পানীটো ইমান কমকৈ খালোঁ নহয়, ডিঙিটো এতিয়াও শুকাই আছে গোটেইকেইজনী। শেষত হাত ধুবলৈ মানে আমাৰ পানী নাইকিয়া হৈছে। অলপ পানীত আমি 4জনীয়ে হাত ধুই লৈছোঁ। এই গতি হৈ গৈছে আমাৰ বা মানে আজি ইমানেই হিচাপত আনিছে ক'বই নালাগে আৰু। হাত ধুবলৈ পানী নাইকিয়া হৈছে। এতিয়া ভিনিক কৈছোঁ পানী আনি দিবলৈ এবটল, সেইটোৱে খাম আৰু। খাবলৈ পানী চানী নাই। এইজনী পানী হিচাপী মানুহ আমাৰ, ইমানে হিচাপত আনিছে। এতিয়া পানী এটোপালো নাই, এই চাওকচোন খালী। সদায় ফুল আনে, আজি একদম ইমানটোলৈকে আনিছে, নুজুৰিলে মানে। এতিয়া বহিছোঁ আৰু এতিয়া আকৌ ধান দাম হৈ গ'ল। ভিডিঅ'টো চাই থাকিব, বেলি ডুবা পাছত দেখাম পথাৰৰ ভিউটো মানে দেখাম আজি। ধুনীয়া হয় সেইটো টাইমত আৰু একদম ৰঙা হালধীয়া হৈ যায়। ভিডিঅ'টো চাই থাকিব। মই ইয়াত অহাৰ পৰা মানে বহুত বস্তু মানে বহুতখিনি কথা শিকিলোঁ। এই ডাঙৰি, এই ধানৰ মুঠি, এইবোৰ গমেই পোৱা নাছিলোঁ, ইয়াৰ আগত দেখাও নাছিলোঁ। এইখিনি শিকিব পাৰিলোঁ আৰু চাবও পাৰিলোঁ। আৰু যিহেতু পথাৰ মানে বাহঁতৰ ঘৰৰ পৰা বহুত দূৰে হয়, খোজকাঢ়ি আহিব গ'লে একদম আধা ঘণ্টাতকৈ বেছিয়ে লাগি যাব। গাড়ীত অহাৰ কাৰণে অলপ ভাল হৈছে। এতিয়া চাওক মাথা চাথা ধুই আহিছিলোঁ, চুলিটো ভালকৈ শুকাবই নাপালে। আমি 3জনীয়ে মাথা ধুই আহিছিলোঁ। এতিয়া আৰু অলপ তিতি আছে, সেইকাৰণে গৰমটো বেছি হৈছে। চাৰ্ট তাত লগাই লৈছোঁ অলপ ক'লা নহ'বলৈ, কিন্তু বহুত হৈ গ'লোঁ, এদিনতে ক'লা হৈ গৈছোঁ। বহুত গম পোৱা গৈছে মানে। এতিয়া গম পাইছোঁ পথাৰৰ টাইমত যে আগত কয় চবেই লগৰকেইজনীয়ে এই ক'লা হৈ গৈছোঁ। আমি কওঁ মানে স্কুলত অহা টাইমত ইমান ক'লা হ'লি ক'ত গৈছিলে, এই পথাৰ ছিজন আৰু এতিয়া পথাৰৰ টাইম, তো ক'লা হ'মেই। তো সেইবোৰ মানে একদম আমি ভাবিছিলোঁ এইবোৰ কেলেনো হ'ব বুলি ইমানকৈ আৰু। তো এতিয়া গম পাইছোঁ মানে কেলে ক'লা। আজিলে আমাৰ ধান ধোৱা হৈ গ'ল আৰু বাকী অলপ আছে, কাইলৈ কৰিলে মানে হৈ যাব চাগে। এতিয়া চব পূৰা বেলি ডুবিলেই আৰু। এয়া চব পথাৰৰ ভিউ, বেলি ডুবা সময়। এয়া ওলালোঁ গোটেইকেইজনী। এতিয়া পথাৰ হৈ যাম ন আমি, এতিয়া পথাৰ হৈ যাব লাগিব, সেইটোৱে শ্বৰ্টকাট মানে। এয়া আমি পথাৰে গৈ আছোঁ। পথাৰ খালী মাথো আমি কেইজনী। এইখিনিও বাকী আছে, বাহঁতৰ হয় বুলি কৈছে। এইখিনি উঠি আছে। আমি এতিয়া কৰাটো কি আছিলে, শুই আছে, পৰি আছে। এইটো কষ্ট হ'ল বাৰু অলপ, মোৰ কষ্ট হোৱা নাই কাৰণ মইতো বহি কৰি আছোঁ। এয়াই আজি ব্লগত ইমানে আছিলে, এয়াই দেখাব পাৰিলোঁ আৰু। কেনেকৈ লাগিলে সকলোৱে জনাব দেই। পথাৰে গৈ আছোঁ আৰুনো কি দেখাম, চিধা ঘৰে পামগৈ আৰু। তো আজি ব্লগত ইমানেই, কেনেকৈ পালে সকলোৱে জনাব। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। সকলোকে টাটা বাই বাই।